নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। তো বহুতে ভাল খবৰ, স্বাস্থ্য বিভাগৰ ফালৰ পৰা যি পদ মুকলি হৈছিল প্ৰায় ৩৯৪৫টাকৈ DHS, DHS FW, DME, আয়ুষ। তো ইয়াতে বহুতে আবেদন কৰিব পৰা নাছিল, OTPৰ প্ৰব্লেম দেখুৱাইছিল বা ফাইনেল সাবমিট হোৱা নাছিল। আৰু তেনে ক্ষেত্ৰত এতিয়া স্বাস্থ্য বিভাগৰ ফালৰ পৰা এখন নটিচ দিয়া হৈছে, আপোনালোকৰ যিটো লাষ্ট ডেট সেইটো বঢ়াই দিয়া হৈছে। তো ভিডিঅ'টোত সকলোখিনি আলোচনা কৰিম, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এইখনে হৈছে সেই নটিচখন। তো ইয়াতে আপোনালোকে দেখা পাইছে এক্সটেনশ্যন নটিচ, আৰু ইয়াতে লিখিছে দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন কমন এপ্লিকেশ্যন ফৰ্ম অফ গ্ৰেড 3 টেকনিকেল এণ্ড নন টেকনিকেল এণ্ড গ্ৰেড 4 পোষ্ট আণ্ডাৰ দ্য establishment of Director of Medical Education Assam, Director of Health Service, Director of Health Service Family Welfare আৰু Director of আয়ুষ। তো ইয়াতে আপোনালোকৰ প্ৰায় ৩৯৪৫টাতকৈ অধিক পদ মুকলি হৈছিল, আৰু যিটো লাষ্ট ডেট সেইটো ৰাখিছিল 18 ফেব্ৰুৱাৰী 2022, আৰু এতিয়া আপোনালোকৰ এই নটিচখনৰ যোগে এক্সটেণ্ডেড কৰি দিয়া হৈছে। তো এক্সটেণ্ডেড আপ টু 28 ফেব্ৰুৱাৰী 2022 মিডনাইট। তো আপোনালোকে 28 ফেব্ৰুৱাৰী 2022লৈকে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। তো কেনেকৈ অনলাইন এপ্লাই কৰিব তাৰ ওপৰত ইতিমধ্যে মই ভিডিঅ' বনাইছোঁ, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম, তাৰ পৰা চাই আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব। তো এইখিনি আছিল ভিডিঅ'টো দিবৰ বাবে আপোনালোকক। তো আজিলৈ ইমানে। জয় আই অসম।